আজি এয়া পঁইতা ভাত খাবলৈ লৈছোঁ। এয়া পঁইতা ভাত এক চৰিয়া। ইয়াত লৈছোঁ জিকা এটা কাটি লৈছোঁ, জিকাটো জ্বলাই লৈছোঁ। জিকাটো জ্বলাই পেলাই তাৰপিছত এইটো এটা মেম জলকীয়া লৈছোঁ। তাৰপিছত তলতে নিমখ তেল আছে ইয়াতে। তাৰপিছত ইয়াত তেল একদম কেঁচা তেল দি লৈছোঁ। তাৰপিছত পিঁয়াজ লৈ লৈছোঁ। এতিয়া পঁইতা ভাতটো পূৰা খাম আৰু। জিকা মজা লাগিছে। পানী ঢালিবলৈ নিদিলে মোৰ টেঙা হ'ব লাগিব তেল খাম